মানস চেণ্টাৰৰ নতুন ভিডিঅ' এটালৈ সকলোকে স্বাগতম জনাইছো। তো মন্ত্ৰী অশোক সিংঘল ডাঙৰীয়াই মাইক্ৰ'ফাইনেন্সৰ লোন মাফ কৰা সন্দৰ্ভত যি সিদ্ধান্ত গ্ৰহণ কৰিলে তাৰ পিছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন মহিলাৰ গোট, মহিলাৰ দল সংগঠন, বিৰোধী পক্ষ বা কংগ্ৰেছে তেওঁলোকৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, লগতে তেওঁলোকৰ প্ৰতিবাদ অব্যাহত ৰাখিছে। তো যিসকল মহিলাই লোন মাফ হ'ব বুলি আশা কৰি আছিল তেওঁলোকে যেহেতু নিৰাশ হৈছে, তাৰ বাবে চৰকাৰৰ বিৰুদ্ধে, চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে। মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ সম্পৰ্কত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাই তীব্ৰ প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে। সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ ৰাজ্যিক কমিটিৰ সাধাৰণ সম্পাদক তথা মাইক্ৰ'ফাইনেন্স শোষণ বিৰোধী যৌথ সংগ্ৰামী মঞ্চৰ মুখ্য আহ্বায়ক অৰূপ কুমাৰ মহন্তই চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰি কয়, প্ৰকৃত অৰ্থত গ্ৰাম্যাঞ্চলৰ গৰিষ্ঠ সংখ্যক দুখীয়া পৰিয়াল ঋণ মুক্তিৰ পৰা বঞ্চিত হ'ব। সিংঘল কমিটিয়ে যিসমূহ সিদ্ধান্ত গ্ৰহণ কৰিছে, এই সিদ্ধান্তসমূহে ঋণগ্ৰস্ত গৰিষ্ঠ সংখ্যক মহিলাসকল ঋণ মুক্তিৰ পৰা বঞ্চিত কৰিব। প্ৰতিবাদত অংশগ্ৰহণ কৰি সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ সভানেত্ৰী পৰী কুমাৰী বৰুৱা আৰু সম্পাদিকা আয়েফা বেগমে মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি দ্বিতীয়বাৰলৈ অসমৰ শাসন ক্ষমতা লোৱা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনক 2020 চনৰ 31 ডিচেম্বৰৰ আগৰ সকলো দুখীয়া আৰু শ্ৰমজীৱী ৰাইজৰ ঋণ মাফ নিশ্চিত কৰিবলৈ আহ্বান জনাইছে। ইয়াৰ লগতে মাইক্ৰ'ফাইনেন্সৰ ঋণ ৰেহাইক লৈ চৰকাৰে লুটিবাগৰ মৰা বুলি অভিযোগ কৰিছে বিৰোধী দল কংগ্ৰেছৰ উপৰিও বিভিন্ন দল সংগঠনে। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই জনায় যে ঋণগ্ৰস্তসকলৰ ভিতৰত কিমানক ঋণ ৰেহাই দিব পাৰিব সেইটো এতিয়া সন্দেহৰ আওতাত আছে। বিভিন্ন চৰ্ত দি চৰকাৰে প্ৰকৃততে সমগ্ৰ পৰিসৰটো একেবাৰে ঠেক কৰি দিব বিচাৰিছে। মাত্ৰ নিৰ্বাচনৰ সময়ত কৌশলগতভাৱে ভুক্তভোগীসকলৰ ভোট আদায় কৰিবলৈ বিজেপিয়ে মাইক্ৰ'ফাইনেন্সৰ ঋণ ৰেহাইৰ প্ৰতিশ্ৰুতি দিছে বুলি সমালোচনা কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। মহিলা সমাজক যি প্ৰতিশ্ৰুতি দিছিল সেয়া সন্মান সহকাৰে পালন কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে দেৱব্ৰত শইকীয়াই। দুৰ্নীতি বিৰোধী মঞ্চই কয় যে চৰকাৰৰ চৰ্ত আৰোপে অতি কম সংখ্যক মহিলাকে উপকৃত কৰিব। চৰকাৰে যদিও এতিয়ালৈ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা নাই, ঋণ ৰেহাইৰ আওতাত কোন সোমাব বা কোন বাদ পৰিব তাক লৈ গ্ৰাম্যাঞ্চলৰ মহিলাৰ মাজত চৰ্চা চলিছে। নিৰ্বাচনৰ সময়ত মহিলাসকলক ভুৱা প্ৰতিশ্ৰুতিৰে আৱেগিক কৰি বিজেপিয়ে ভোট লাভৰ অংক কৰিছিল বুলি অভিযোগ কৰিছে অসম জাতীয় পৰিষদে। তো এইদৰে ৰাজ্যত মহিলাসকলৰ লগতে বিভিন্ন দল সংগঠনে চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে। চাওক, মাইক্ৰ'ফাইনেন্সৰ লোন মাফ কৰাৰ সন্দৰ্ভত চৰকাৰে এতিয়াও চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা নাই। কিন্তু এইদৰে যদি মহিলাসকলে তেওঁলোকৰ অসন্তুষ্টি অব্যাহত ৰাখে বা প্ৰতিবাদ অব্যাহত ৰাখে, তেন্তে চৰকাৰে কিবা এটা বিকল্প চিন্তা কৰিবলৈ বাধ্য হ'ব। তো এই মহিলাসকলৰ সম্পূৰ্ণ ঋণ মাফ নকৰিলেও তেওঁলোকৰ যদি সুদসমূহ মাফ কৰাৰ কিবা এটা ব্যৱস্থা কৰে, তেন্তে অধিকাংশ ঋণগ্ৰস্ত মহিলাই সকাহ পোৱাৰ এটা সম্ভাৱনা থাকে। তো চৰকাৰে এই ক্ষেত্ৰত আগন্তুক দিনত কি সিদ্ধান্ত গ্ৰহণ কৰে বা কি চূড়ান্ত নিৰ্ণয় গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। তো এই ভিডিঅ'টোত ইমানখিনিয়ে। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেন্তে এটা লাইক কৰিব আৰু আহিবলগীয়া নতুন ভিডিঅ'বোৰৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব।